যথেষ্ট ক'বই লাগিব। পানীটো দিয়াটো দিছে, লেকিন আমাৰ মেইনটো এই প্ৰব্লেম পানী চোতালত আছে, ঘৰত ভিতৰত আছে, সেইটো প্ৰব্লেম। মানে পানীটো ওলাবলৈ যোৱা বাট নাই। এতিয়া ধৰক আপোনালোকে বিশুদ্ধ পানী খাই আছে, এতিয়া হয়, আপোনালোকৰ ধৰক কিবা এটা পাইপেদি পানী খায়, ইমান চাফা নে পানীটো? পানীটো চফা, কেতিয়াবা পোক চোক আহে, এইটো আমি চাকনি দি কেতিয়াবা চাকি লওঁ। হয়, নহ'লে কেতিয়াবা চাফা আহে, তেতিয়া পোক চোক নাথাকিলে তেনেকৈ খাই দিওঁ। এইটো পানী কিমান ঘৰে খায়? চবেই খায়, এইটো দি আছে, এতিয়াও দেখিব পাৰে আপুনি। কিমানটা পৰিয়াল অনুমানে? পৰিয়ালটো নহয়, গোটেই লামা লাইনটোৱে দিয়ে এইটো পানী। হয়, 40-50 ঘৰ মানে এনেকুৱা হ'ব। এইটো পানীটো। হয়, এইটো পানীটো ইয়াত ইমান লেতেৰা, বহুত লেতেৰা আছে। এইটো পানীত থাকিবলৈ মন নাযায়, লেকিন বহুত খুজুতি হয়। লেকিন আমি ধৈৰ্য কৰি পানীটো জুখিবলগীয়া হয়। এনেকে পানী খায়, হয়, উপায় নাই, খাব লাগিবই আৰু। এইটো ধৰক আপোনালোকৰ এই পানী দি আপোনালোকৰ বেমাৰ আজাৰ হৈ আছে, কেঁচুৱাবিলাকো হৈছে, আমাৰো কেতিয়াবা জ্বৰ বুখাৰ হয়, কেতিয়াবা ভৰি খোজাই, কেতিয়াবা গা বিষ, এইবিলাক মানে বুখাৰ চুখাৰ হৈ থাকে আৰু। হয়, মানে যেতিয়া ৰ'দ দি দিয়ে পুৰা, তেতিয়া এইটো পানী শুঙিব নোৱাৰে, মানে এইখিনিত বহিব নোৱাৰে আৰু, মানে পুৰা গোন্ধ আহি যায়।